নমস্কাৰ নিউজ ফাৰ্ষ্ট অসমৰ দৰ্শকসকললৈ মই গীতাশ্ৰীয়ে স্বাগতম জনাইছো। বহুদিন বিতৰ্কই আৱৰি ৰখা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে বিতৰ্কৰ অৱসান ঘটাই অৱশেষত সংবাদ মাধ্যমৰ সন্মুখত আজি নিজৰ স্থিতি স্পষ্ট কৰা দেখা যায়। শিল্পীগৰাকীৰ ভাষ্য অনুসৰি কোনো চৰকাৰী প্ৰলোভনে জুবিন গাৰ্গক কিনিব নোৱাৰে, সেই কথা আজি পুনৰ স্পষ্ট কৰি দিয়ে। আকৌ তেখেতে কা আন্দোলনত পূৰ্বৰ দৰে অধিক সক্ৰিয় ৰূপত যোগদান কৰিম বুলিও ঘোষণা কৰে। ব্যক্তিগতভাৱে কেনেকে ভাবিছে সেইটো মই নিজে বুজি নাপালো। মোক ইমান পুছ কৰিলে কাৰ সময়ত মইতো আৰু নিস্বাৰ্থভাৱে কাম কৰিছিলোঁ। মই মোৰ কৰ্তব্যখিনি কৰিলোঁ, মোৰ দায়িত্ব আছিলে মই জাতিৰ প্ৰতি, আমাৰ জাতীয়তা গোটৰ প্ৰতি। সেইখিনি কৰি যাম, সদায় কৰি যাম। এতিয়া আকৌ কা আহিলে আকৌ হুলস্থুল কৰিম। কালি এতিয়া আমি ৰাস্তাত ওলাব নোৱাৰোঁ, কথাটো প্ৰব্লেম এইখিনি। চ' বিপ্লৱটো সদায় থাকিব। এটা ভাল কথা যেতিয়া বিপ্লৱ কৰা হয়, সেই বিপ্লৱ কেতিয়াও পদদলিত কৰিব নোৱাৰে। ভাল কথা যিটো আমাৰ আচলতে অধিকাৰে কিন্তু বহু ৰাইজে আপোনাকো সমালোচনা কৰিছে। সন্দেহৰ দৃষ্টিৰে মোক সন্দেহ কৰিবলৈ কি আছে? ভুলকে ভাবিছে। চৰকাৰৰ ফালৰ পৰা অহা নাই, এইটো ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কৈছে যে আপুনি খেতি বাতিত যিহেতু লাগিছে, আপুনি আমাৰ যিবিলাক স্কিম আছে, আমাৰ কাম আছে, আপুনি প্ৰমোট কৰে। চৰকাৰৰ ফালৰ পৰা যেতিয়া ব্ৰেণ্ড এম্বেছাডৰ হয়, তেতিয়া কাগজ কলমত হয়, এগ্ৰিমেণ্ট হয়, পইচা দিয়ে। কিন্তু এনেকুৱা কথা নহয়। এইটো মানে মোৰ যিটো মই আন্দোলন কৰিব খুজিছোঁ, সেইটো আমাৰ এতিয়া এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে আমাক হেল্প কৰিছে, ছেৰিকালচাৰ কৰিছে, হৰ্টিকালচাৰ কৰিছে, পল্ট্ৰিয়ে কৰিছে, ফিচাৰী কৰিছে। আৰু তেওঁলোকৰ সহায় অবিহনে আমি আগবাঢ়িব নোৱাৰোঁ। আৰু তেওঁলোকে আমাক সহায় কৰিব লাগিব। তেতিয়াহে এটি স্পষ্ট কথা, আপুনি ব্ৰেণ্ড এম্বেছাডৰ নহয়। মই ব্ৰেণ্ড এম্বেছাডৰ নহওঁ। মই কৈছোঁ যে আপোনালোকে যদি কিবা হেল্প লাগে মই কৰি দিম, বেলেগ কথা। যদি আপোনালোকে কিবা বস্তু মই মাজে মাজে লৈ যাব লাগে, বহুত কথা আছে ডিপাৰ্টমেণ্টৰ ভিতৰুৱা কথা, ভিতৰুৱা স্কিমৰ কথা আমাৰ ল'ৰা ছোৱালীক গম নাপায়। কাৰণ সেই ধৰণে প্ৰমোট কৰা হোৱা নাই। গম পালেহে সেই সুবিধাখিনি ল'ব পাৰিব ল'ৰা ছোৱালী। সুবিধা লোৱাটো উচিত, যিটো দিছে, যিটো আহিছে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। নহ'লে সেই পইচাখিনি আকৌ একো কামত নহয়, কিনি সেই পইচাখিনি আমাৰ ল'ৰা ছোৱালী